এনেকুৱা এখন ঠাই য'ত আপুনি পাব প্ৰকৃতিৰ দ্বাৰা প্ৰজিত এখন স্বৰ্গ, য'ত আছে বহু জীৱ-জন্তু চৰাই চিৰিকটিৰ সমাহাৰ, য'ত আপুনি প্ৰকৃতিৰ সৃষ্টি চাই আপোন পাহৰা হৈ ৰ'ব। এনেকুৱা এখন ঠাইলৈ আপোনালোকৰ যাবলৈ মন নাযায়নে? যদিহে আপুনি গুৱাহাটীৰ বাসিন্দা, তেন্তে আপুনি এই কংক্ৰিট মহানগৰীৰ পৰা এতিয়াই তাত গৈ আপোন পাহৰা হৈ পৰিব পাৰে। ৰ'ব, আগবঢ়াৰ আগতে যদিহে আপুনি আমাৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেন্তে সোঁফালে থকা টিলিঙাটো এবাৰ টিলিংকে বজাই ছাবস্ক্ৰাইব বাটনটো টিপি দিব। অনুমান চাগে বহুতে কৰিছে, হয়, ঠিকেই অনুমান কৰিছে। আজিৰ টপিকটো হৈছে দীপৰ বিল। পিছে সেই দীপৰ বিলৰ গানটোৰ ওপৰত নহয় দেই, কি আছিলে? দীপৰ বিলতে জাকৈ মাৰ, বাদ দিয়ক, সেইবিলাক কথাত নাযাওঁ আৰু। তো যদিও আপোনালোক সকলোৱে জানে, তথাপিতো কৈ দিওঁ, দীপৰ বিল গুৱাহাটীৰ দক্ষিণ পশ্চিম ফালে অৱস্থিত। এইটো এটা স্থায়ী বিশুদ্ধ পানীৰ বিল। ৰামছাৰ কনভেনশ্যনত দীপৰ বিলক ৱেটলেণ্ড বুলিও জনা যায়। নামনি অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ দীপৰ বিল আটাইতকৈ ডাঙৰ বিল কেইটাৰ ভিতৰত অন্যতম। দীপৰ বিলৰ নামটো বাৰু কোনে কিয় দিলে, কেনেকৈ ইয়াৰ নামটো পৰিল, ইয়াৰ নামটো দীপৰ বিল কিয় হ'ল? উফ ৰাম, কত যে প্ৰশ্ন, পৰীক্ষাত বহি থকা যেন লাগিছে হে। উত্তৰ দিমেই, দিম মানে কম আকৌ। কোৱা হয় যে দীপৰ শব্দটো আমাৰ সংস্কৃতৰ পৰা লোৱা হৈছে। দীপা মানে হৈছে হাতী। বুজিলে ন? ঠিকেই বুজিলে, হাতীৰ বিল। হাতীৰ আগৰ দিনত হাতীবোৰ বৰ ধনী আছিল নেকি হে। হাতীৰ এখন গাঁও আছে, হাতী গাঁও। হাতীৰ বিল আছে, দীপৰ বিল। দাদা, এই হাতীৰ এটা ঘৰ আছিল। কি? হাতীয়ে গড় পুহিছিল? নহয়, হাতীৰ গছ মানে হাতী গড়। এই ভুলতে মিষ্টেক হ'ল আৰু। হ'ব, ইতিহাসৰ যদি পাত লুটে এটা কথা জানিব পৰা যায় যে দীপৰ বিল এসময়ত এক জাহাজ বনোৱা কাৰখানা আছিল, যিটো টাই, আহোম আৰু পিছলৈ মোগলে ব্যৱহাৰ কৰিছিল। সেইকাৰণে দীপৰ বিলৰ ওচৰতে এয়াৰপৰ্টটো আছে। হেই মূৰ্খ সেনাপতি, পানী জাহাজ, উৰাজাহাজ নহয়। একো নহয় দিয়ক, এই বৰে বৰে বিলৰ মে ইচ্ছা সৰু সুৰা কথা হতাই হে। হ'ব, আপোনালোকে জানি আচৰিত হ'ব যে প্ৰত্যক্ষ বা পৰোক্ষভাৱে দীপৰ বিলৰ ওপৰত ভিত্তি কৰিয়ে ইয়াৰ আশে পাশে 14খন গাঁও অৰ্থাৎ প্ৰায় 1200 পৰিয়ালে জীৱিকা নিৰ্বাহ কৰি আছে। বিলৰ মাছ খাবলৈ বৰ সোৱাদ দেই, আপুনি চাগে খাই ভাল পায়, ময়ো ভাল পাওঁ। আৰু এয়াই তেওঁলোকৰ উপাৰ্জনৰ বাটো। এওঁলোকৰ অৱস্থা আৰু দীপৰ বিলৰ অৱস্থাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। এটা ডাঙৰ কথা কি জানেনে? দীপৰ বিলত প্ৰায় 219টা প্ৰকাৰৰ চৰাই পোৱা যায়, য'ত প্ৰায় 70 বিধ চৰাই পৰিভ্ৰমী। এই চিৰখানাৰ জট কৰি ইয়াতেই দেখোন বেছি চৰাই আছে। ইয়াতেই চাম, চিৰখান দৌৰি যাম, বহুত চৰাই চাম। এতিয়া চৰাই ইমান নাথাকে, ঠাণ্ডাৰ দিনত সৰ্বাধিক চৰাই পোৱা যায়। সূত্ৰ প্ৰকাশ থকা মতে এখন গণনাত এদিনত 19,000 বিভিন্ন প্ৰকাৰৰ 19,000 বিধ চৰাই তাত পোৱা গৈছে। চৰাইৰ উপৰিও প্ৰায় 20 বিধ উভচৰ, 12 বিধ সৰীসৃপ, 18 প্ৰকাৰৰ সাপ, 6 বিধ কাছ আৰু ভেকুলীও পোৱা যায়। মাটিৰ ওপৰত কি দেখিম? মই সাপ ভয় খাওঁ, তো পানীত নানামো। হাতী। নামবোৰ ইংলিছত কওঁহে, অসমীয়াত বুজি নাপাওঁ। আই এম নট কমফৰ্টেবল। হাই ৰাম, কি যে হ'ব। ঠিক আছে, শুনা। এছিয়ান এলিফেণ্ট, লিওপাৰ্ড, জাংগল কেট, বাৰ্কিং ডিয়েৰ, চাইনিজ পৰ্কুপাইন আৰু চাম্বাৰ। চব ক্লিয়াৰ, বুজি পাইছো। এইকেইটাতো চাব লাগিব।
চ' ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো ভাল লাগিল আপোনালোকে কাইণ্ডলি লাইক এটা দিব, আৰু যদি তাত আপোনালোকে এই ভিডিঅ'টো বেলেগে চোৱাটো বিচাৰে কাইণ্ডলি শ্বেয়াৰ বাটনটো দবাই শ্বেয়াৰ কৰি দিব। ধন্যবাদ।